উৰুকাৰ পিছদিনাৰ প্ৰথম বিহুৰ দিনাৰ এয়া পৰিৱেশ সকলোৱে সাজি কাচি যাবলৈ ওলাইছে ভেলাঘৰ জ্বলাবলৈ ঠিক আছে এয়া বিহুৰ প্ৰথম ৰাতিপুৱা আমাৰ সৰু জাজনীৰ লগত এয়া তাই কি বনাই আছে নাৰিকলৰ লাৰু বনাই আছে তাতে আপোনাৰ লং দিছে ইলাইচি দিছে তেজপাত দিছে আগতে মানে নাৰিকলখিনি ৰুকা নাৰিকলখিনি মানে সানি লৈছে চেনি দি সানি লৈছে সানি আৰু এনেকৈ ভাজি ভাজি আছে ঠিক আছে তো নাৰিকলৰ লাৰু খাব আহিব পিঠা হৈ গ'ল আমাৰ পিঠা ৰাতিয়ে বনোৱা হ'ল তাই বনালে এইবিলাক পিঠা আৰু এতিয়া অলপ দেৰিকৈ যেতিয়া ৰ'দ দিব তেতিয়া চব খাম আৰু আমি যেতিয়া যিবিলাক ৰাতি ৰৈ গৈছে এইবিলাক খাম আৰু এয়া দাদা আৰু মায়ে চাহ খাই আছে দাদা কেইদি চাহ খাই আছে পিঠা নাৰিকল পিঠা তিল পিঠা দি চাহ খাই আছে এয়া মায়ে ৰাতিপুৱা উঠি গোসাঁই ঘৰ ধুলে চাকি বন্তি লগাই আহিলে আৰু ঠগীৰ সাজ আগবঢ়াইছে আজি যি গতিকে প্ৰথম বিহু ন তো বিহুৰ কাৰণে ঠগীৰ সাজ দিছে এয়া নাৰিকলৰ লাৰু বনাবলৈ সাজু হৈছে ৰূপা তাৰমানে আমাৰ চব সময় ৰুকিলে না তাতে অলপমান মানে কলা কলা পৰিছিলে নাৰিকলৰ সেইটো কাৰণে অলপ কলা কলা হ'ব উপায় নাই একো নহয় কালাৰটো বেলেগ হ'ব ন লাৰু 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 সৰুৱে ডাঙৰক সেৱা কৰিব লাগে হয়নে কি খালে বহুত খালো লাৰু পিঠা মাছ মাংস আচ্ছা বহুত খালে ন দালি তৰকাৰী পেটটো ভৰি গ'ল নেকি ভৰি গ'ল এতিয়া মই শাশুমাৰ এটা খাবা চলিব পাৰিম এতিয়া মই আহিছোঁ আমাৰ মাজু খুৰীহঁতৰ ঘৰলৈ মাজু খুৰীৰ সেৱা ল'বলৈ আহিছোঁ মাজু খুৰা নাই পথাৰত আছে তো খুৰীৰ আশীৰ্বাদ লওঁ আৰু অকণমান ওলাই যাব লাগিব আজি বাইদেউহঁতৰ ভিনদেউহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ ডাঙৰ ভাগিনটো আছে যে তাক এটা সেৱা কৰি আহোঁ ঠিক আছে এয়া ৰূপা আহিছে চাদৰ মেখেলা পিন্ধি মই মা কি ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আৰু এয়া পথাৰত ভেলাঘৰ দুটা তিনিটা বনাইছিলে তাৰপিছত এটা আছে ভেলাঘৰ দেখিছে সেইটো মানে জ্বলোৱা নাই বাকী দুটা জ্বলাইছে ৰাতি আছে কোনোবা ভেলাঘৰত দাদাও আহিছিলে ডাঙৰ দাদাও আহিছিলে সেয়া ধোঁৱা ওলাই আছে এয়া চব ধোঁৱা ওলাই আছে আৰু সেয়া সৰিয়হৰ খেতি আমাৰ চান্দা পুণ্ডাকেইটা দেখিছানে দেখা নাই পূৰা একদম আগে আহি আছে বদমাচি কৰি আমি এয়া পথাৰৰ মাজে হাৱা খাই আহিছোঁ হাৱা তোমালোকে কিবা ক'বা নেকি হেপী বিহু কৈ দিয়া হেপী বিহু থেংক ইউ চেম টু ইউ মাইনি এয়া বাইদেউহঁতৰ ঘৰত আহিছিলোঁ আমি ভাগিনক সেৱা কৰিম বুলি গুৱাহাটীৰ পৰা এটা এয়া আনিছে কুকু এটা আনিছে কিবা কুকুটোৰ নাম কুকু এটা আনিছে দিয়ক দাদাহঁতৰ ঘৰৰ পৰা আনিছে দাদাই আনি দিছে পোৱালীকেইটাক চাওক না আৰু পোৱালীকেইটা মানে সেইটোতকৈ সৰু হৈ গৈছে বাচ্চা হৈ গৈছে মানে বাইদেউ হিন্দু ল'ৰাক ক'ত পঠাই দিলে আমি সেৱা ল'ব আহিছিলোঁ ক'ত পঠাই দিলে ভাগ্যই বেয়া নে কি গমেই নাপাওঁ বাৰু দিয়ক ভাগিনৰ সেৱা কৰিব আহিছিলোঁ এতিয়া ভাগিনে নাই এই ৰূপা মই এনেকৈ আহিছিলোঁ নাই দেখিছেনে এতিয়া ভাগিনে নাই বাইদেউ এতিয়া ভিতৰত চাহ বনাই আছে চাওঁচোন বাইদেউ কি বনাই আছে পিঠা লাৰু বনোৱা হ'লনে নাই পিঠা লাৰু হৈছে ৰ'বা হৈছে নাৰিকলৰ লাৰু চিৰা চব বনাইছে বাইদেউ বনোৱা বিধে বস্তু দেখাই আছোঁ দিয়ক আপোনালোকক এয়া চাব এয়া বগা নাৰিকলৰ লাৰু নেকি এই নাৰিকলৰ লাৰু এইবিলাক হৈছে পিঠা নাৰিকলৰ এইটো কি বস্তু মিঠৈ দি কিনে বনোৱা লাৰু কি ধুনীয়া হৈছে বগা হৈছে একদম লাৰুকেইটা এইবিলাক চব লাৰু এইবিলাকো লাৰু দেখোন কি ধুনু লাৰু মা চিকচিকীয়া হৈছে একদম চিৰা
হালধীয়া নাৰিকল দিলোঁ অলপমান হালধীয়া আছে ন আৰু এয়া হৈছে আমাৰ অসমীয়াৰ পৰম্পৰা মাহ খৰাই এইজনী হৈছে বাৰ শাহু তো আমাৰো শাহু যাব আমাৰ তাতে বিহু খাব হৈছে আমাৰ বাইদেউ আৰু ভিনদেউ তো বাইদেউ ভিনদেউ সেৱা কৰিব গৈ আছো কৃষ্ণ ঝুমকু মুংকু নামটো হ'ল ঝুমকু মুংকু